এই ভিডিঅ'টো কিয় চাব ৰাইট আজি মই আপোনাক জীৱনৰ সত্য দেখাম যোনটো আমি সদায় এভয়েড কৰি আহিছো আসলতে এই সত্যটো আমি জানি বুজি এভয়েড নকৰো মাথো আমি ইয়াৰে ইম্পৰ্টেন্সটো হে বুজি নাপাওঁ যেনেকে ভালপোৱা বস্তু মানুহ বা যন্ত্ৰ থাকিলে বহু সময়ত আমি তাৰ একচুৱেল ইম্পৰ্টেন্স বুজি নাপাওঁ কিন্তু জীৱনতটো সকলোৱে টেম্পৰাৰী হয় তে যেতিয়াই আমি ভালপোৱা ব্যক্তি বস্তু বা যিয়ে নহওক হেৰাই পেলাও তেতিয়াহে আমি অনুভৱ কৰোঁ যে কিমান ইম্পৰ্টেন্ট পাৰ্ট হেৰাই পেলালো আৰু বহুত কষ্ট পাওঁ এইটোৱে ভাবি যে সেই সময়ত মই কিয় কেয়াৰ নকৰিলোঁ তেনেকে জীৱনৰ সত্য এইটোৱে যে আমি সকলোৱে বেসিক্স এভয়েড কৰোঁ বাহিৰৰ বস্তু পোৱাৰ বাবে বেসিক্স মানে ফিজিক্যাল এণ্ড মেণ্টেল হেল্থ এই দুটা শব্দ শুনিবলৈ বেলেগ বেলেগ কিন্তু বোথ আৰ কানেক্টেড আপুনি হয়তো ভাবিছে যে কিয় বেসিক্সটোৱে ইম্পৰ্টেণ্ট লাইফত চাওক উইদাউট বেসিক্স একোৱে নহয় আপুনি সেইটো ভালদৰেই জানে আমি সৰুতে স্কুল যাওঁতে প্ৰথমে আমাক এলফাবেটছ নাম্বাৰছ এক্সেট্ৰা এইবোৰে শিকাইছিল ইভেন স্পৰ্টছ মিউজিক ডান্স এনি কাইণ্ড অফ ফিল্ড সবতে আপুনি দেখিব বেসিক্সতে ফ'কাছ কৰাই প্ৰথমে আৰু সেই বেসিক্সবোৰে গোটেই কেৰিয়াৰত দৰকাৰ হয় বাবে ফাউণ্ডেশ্যন ষ্ট্ৰং কৰাই গৈ থাকে এতিয়া বেসিক্সৰ ইম্পৰ্টেণ্টটো বুজি পালোঁ বাট কিয় আমি বেসিক্সত ধ্যান নিদিওঁ গোটেই লাইফত চাওক শুনিবলৈ হয়তো অকণ বেয়া লাগিব বাট সঁচা এইটোৱে যে আমাক এইবোৰ স্কুল কলেজ বা ঘৰত ইয়াৰে ইম্পৰ্টেন্স নুবুজায় সেইবাবে আমি ইয়াৰে ইম্পৰ্টেন্স নুবুজোঁ আৰু সেইটো আমাৰ চিনিয়ৰ্ছৰো ফল্ট নহয় কাৰণ সিহঁতক আগৰ জেনেৰেশ্যনে বুজোৱা নাছিল তে এতিয়া জেনেৰেশ্যনৰ বিষয়ে নাযাওঁ জাষ্ট এইটোৱে বুজোঁ যে কেনেকৈ আমি বেসিক্স ষ্ট্ৰং কৰিব পাৰোঁ ফিজিক্যাল এণ্ড মেণ্টেল হেল্থ আপোনাক মই আগতে কৈছোঁ যে এই দুটা শব্দ শুনিবলৈ বেলেগ বেলেগ কিন্তু বোথ আৰ কানেক্টেড মই ক'বলৈ গৈ থকা কথাষাৰ সঁচানে আপুনি জাষ্ট কমেণ্ট কৰিব এইটোৱে যে আমি সকলোৱে ষ্ট্ৰেছত আছোঁ কোনোবাৰ হয়তো ৰিলেশ্যনৰ ইছ্যু মাক দেউতাক বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক লৈ কোনোবাৰ হয়তো কেৰিয়াৰক লৈ যে ডিগ্ৰীটো কমপ্লিট কৰিলোঁ এতিয়া কি কৰিম ঘৰত প্ৰেছাৰ কোনোবাৰ হয়তো পইচাক লৈ যে ধাৰ আছে বা যিখিনি উপাৰ্জন কৰোঁ নোজোৰাই এক্সেট্ৰা বহুতৰে বিভিন্ন প্ৰকাৰৰ ষ্ট্ৰেছ চলি আছে তে মই নাজানো যে একজেক্টলি আপোনাৰ লাইফত কি ঘটি আছে কিন্তু এনেকুৱা ষ্ট্ৰেছৰ সময়ত কৰা ভুলবোৰে আমাৰ জীৱনটো বেছিয়ে বেয়া কৰি দিয়ে এইখিনিতে আৰু এটা কথা কওঁ যে বেছিকে আমি ডাঙৰ ভুল দুটা সময়তে কৰোঁ প্ৰথমে হ'ল মই কোৱাৰ দৰে যে ষ্ট্ৰেছত থাকিলে আৰু দ্বিতীয়তে অভাৰ এক্সাইটমেণ্টত যি ভুল কৰোঁ সেই সকলোবোৰ ভুল ফিজিকেলি আৰু মেণ্টেলি ফিট নাথাকিলে হয় তে কিছুমান ভুলটো এনেকুৱা হয় যে সেই কৰা ভুল আৰু শুধৰাবই নোৱাৰি জীৱনত যেনেকৈ কোনোবাৰ ষ্ট্ৰেছ হ'লে বেছিকৈ নেচা কৰা আৰম্ভ কৰি দিয়ে ডেইলি বা কেতিয়াবা অভাৰ এক্সাইটমেণ্টত আমি নক'বলগীয়া কথা কৈ দিওঁ আপুনি এটলিষ্ট কানেক্ট কৰিব পাৰিছে মই কি বুজাইছোঁ তে এই ভুলবোৰে নোহোৱাৰ বাবে আমি ফিজিকেলি আৰু মেণ্টেলি ফিট থকা প্ৰয়োজন ফিজিকেলি ফিট থকাৰ বাবে আমিতো জানোৱে যে এক্সাৰচাইজ ল' প্ৰচেছ ফুড কোৱালিটি শ্লিপ এইবোৰ দৰকাৰ যোনটো ডাইৰেক্টলি মেণ্টেল হেল্থৰ লগতো জড়িত কিন্তু আজিৰ সময়ত আমি ফিজিকেলিটো উইক হৈ আছোৱে বিকজ অফ পলিউশ্যন এণ্ড ল' কোৱালিটি অফ লাইফষ্টাইল বাট ইয়াৰে লগতে বেছিকৈ মেণ্টেলি উইক হোৱা গৈ আছে কাৰণ পৰ্ণগ্ৰাফি বেছিকৈ স্প্ৰেড কৰা গৈ আছে থ্ৰু এভৰি মাৰ্কেটিং এজেঞ্চি বাই ছফ্ট পৰ্ণ স্পেচিয়েলি ইন ইনষ্টাগ্ৰাম তে মেণ্টেলি আৰু ফিজিকেলি ফিট থকাৰ বাবে চবতকৈ ইজি ৱে আজিৰ সময়ত এইটোৱে যে দ্য কণ্টেণ্ট ইউ কনজিউম মানে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি অহালৈ কি চাই আছে মোবাইলত ইটছ কল গিগ' গাৰ্বেজ ইন গাৰ্বেজ আউট সেইবাবে সতৰ্ক থাকিব বিকজ ইয়'ৰ কনজামশ্যন ক্ৰিয়েট একশ্যন থেংক ইউ